Hello everyone, welcome back to Explore with Hirak. So finally a giveaway din to ahi gol. Apnalokor karone roi asu. 10k subscriber kori dile apnaloke. To kenekua din gol apnalokor aji. Aji to botor ekdom daoria no. Borokhun kin ratipa uthar pora borokhun. Bhabisilo video to belegot bonam je অলমান বাহিৰত যাই প্ৰকৃতিৰ মাজত বনাম আপোনালোকক বুজাই দিম কি কৰিব লাগে কিন্তু কি হ'ব বতৰে আজি ওলাবই নিদিলে সেই কাৰণে গাড়ীৰ ভিতৰতে ভিডিওটো বনালো উপায় নাই এতিয়া আপোনালোকক কালি কৈছিল যে আজি ভিডিওটো আহিব তো কথা দিছো কথাটো ৰাখিবই লাগিব নহয় জানো হয়তো নাই দোস্ত তো আজিৰ ভিডিওটোৰ মূল উদ্দেশ্য চাগে গমে পাইছে বনোৱাৰ হয় নে নহয় তো আপোনালোকক হেৰিনা মই কথা দিছিলো 10k সাবস্ক্ৰাইবাৰ হোৱাৰ পিছত যে মই আপোনালোকৰ কাৰণে এটা সাৰপ্ৰাইজ লৈ আহিম giveaway লৈ আহিম তো আজি এই সাৰপ্ৰাইজটো লৈ আহিছো giveawayটো লৈ আহিছো মাত্ৰ আপোনালোকৰ কাৰণে তো আপোনালোকে ইমান মৰম দিছে ইমান সময় দিছে মোক তো আপোনালোকৰ কাৰণে আগুৱাই যাবলৈ সাহস পাইছো তে লাহে আগুৱাই যাই আছো জোৰকৈ যাব পৰা নাই আমাৰ মানে 10k সাবস্ক্ৰাইব হলেও মানে 10k সাবস্ক্ৰাইব কৰিছে কিন্তু মোৰ লং ভিডিও নাচাই সাকে ভাল নহয় এইটো মই ঠিক কৰিব লাগিব এইটো মোৰে ভুল আপোনালোকে ভাল লগা নাই কাৰণে চোৱা নাই কিন্তু মোৰ এই এটা কথা কোৱা নাটো ভাইৰেল হৈ তাৰ পৰা সাবস্ক্ৰাইবাৰ পালো মানে সেই কেইজনে অনলি শৰ্ট চাই থাকে সেই কাৰণে লং ভিডিও নাচাই সেই কাৰণে মোৰ ওয়াচ টাইম আজিলৈ কমপ্লিট হোৱা নাই মানে ওয়াচ টাইম তো কমপ্লিট হলেহে চেনেলটো মনিটাইজ হ'ব বহুতে ভাবিছে 10k সাবস্ক্ৰাইবাৰ হৈছে মনিটাইজ হৈছে ভাল লাগিছে কিন্তু দুখৰ কথা এতিয়ালে মোৰ ওয়াচ টাইম কমপ্লিট হোৱা নাই আজি 1 বছৰ 2 বছৰ পাৰ হৈ গল এই ভিডিওটো ভাইরাল হবৰ 1 বছৰ পাৰ হৈ গল কিন্তু আজিলৈ ওয়াচ টাইম কমপ্লিট কৰিব পৰা নাই মেবি মই ভাল ভিডিও বনাব পৰা নাই আপোনালোকে বিচৰা মতে একো কন্টেন্ট দিব পৰা নাই চেষ্টা কৰি আছো মোৰ তেজত থৈটো নাই লাহে শিকি আছো কৰি আছো আমি আৰু বেলেগ ভিডিও চাই শিকি আছো দিবুদাহতকো চাই আছো ইমান ধুনীয়া ভিডিও বনাই তো আজি ভিডিওটো বনোৱাৰ মূল উদ্দেশ্যটো হ'ল যে মই 10k সাবস্ক্ৰাইবাৰ হোৱাৰ পিছত মই আপোনালোকক কৈছিল যে গিভঅৱে দিম সাৰপ্ৰাইজ দিম তো আজি সেই সাৰপ্ৰাইজটো মই লৈ আহিছো আপোনালোকৰ কাৰণে তো আপোনালোকে হেইটো পোৱাৰ কাৰণে কি কৰিব লাগিব কি কন্ডিশন পূৰ্ণ কৰিব লাগিব ফুলফিল কৰিব লাগিব সেইখিনি বুজাই দিয়াৰ কাৰণে ভিডিওটো বনালো একদম একো নাই তো ভিডিওটো হেকলৈ চাই থাকক গোটেইখিনি গম পাব আপোনালোকৰ কন্টেষ্টত ভাগ লোৱা ফুলফিল হৈ যাব আপোনালোকে যদি সেইখিনি কৰে মই যি তো প্ৰথমতে আপোনালোকে ভিডিওটো যেতিয়া এইটো ভিডিও যেতিয়া আপোনালোকে চাব তলত ডেসক্ৰিপচনত এটা লিংক পাব গ্লিম্পছ পাৰ্টিসিপেট দ্য কন্টেষ্ট বুলি তলত এটা লিংক পাব সেই লিংকটোত আপোনালোকে যাব লাগিব ফাৰ্স্ট লিংকটো খোলাৰ লগে আপোনালোকে গ্লিম্পছত যাই পাব গ্লিম্পছ হল এনেকুৱা এটা ওয়েবসাইট হেইটোত এই যিমান ইউটিউবৰ গিভঅৱে হয় গিভঅৱেৰ কন্টেষ্ট পাতে ডাঙৰ ইউটিউবাৰ বিলাকে যেনেকৈ টেকনিক্যাল গুৰুজি মনোজ দে টেকিং ট্ৰেক একেটা মই ফলো কৰো কাৰণে গম পাও কাৰণে কলো আৰু বহুতে কৰে তো সকলে ইয়াতে কৰে সো ময়ো চেষ্টা কৰিছো আপোনালোকৰ কাৰণে আনিব মইতো কোনবাক ভাল পাও কোনবাক বেছি ভাল লাগে তাকে তো মই এইটো দি দিব নোৱাৰো তো হিয়তেটো অকলে নাচাই আপোনালোকেও চাই আপোনালোক সকলোৱে চাই তো আপোনালোক সকলোৰে কাৰণে সমানে ইয়াৰ সুবিধা লাভ কৰিব পাৰে তাৰ কাৰণে কন্টেষ্টটো পাতিছো তো আপোনালোকে লিংকটোত যাব লিংকটোত যাই তাতে কেইটামান কন্ডিশন দেখিব একদম সহজ কন্ডিশন বহুতে চাগে কৰাই আছে ফেসবুক পেজটো লাইক কৰক ইনষ্টাগ্ৰাম আইডিটো ফলো কৰক বহুতৰ কৰাই আছে চাগে তো কিবা তেনেকৈ আছে তো গোটেইকিটা কৰাৰ পিছত আপোনালোকৰ এন্ট্ৰিটো ফুলফিল হ'ব সেই এন্ট্ৰিটো ফুলফিল কৰাৰ পিছত আপোনালোকে এই ভিডিওটো সম্পূৰ্ণকৈ চাব লাগিব লাইক কৰিব লাগিব এটা কমেন্ট কৰিব লাগিব ভিডিওটো ভাল পাইছে নে বেয়া পাইছে নে বা কিবা সাজেশন দিবই নেকি মোৰ ভিডিওত আৰু কিবা ভাল কৰিব পাৰো নেকি তেনেকুৱাকৈ কিবা এটা কমেন্ট দিব তাৰপিছত ভিডিওটো শেয়াৰ কৰিব যিমান পাৰে শেয়াৰ কৰাৰ এইখিনি কৰাৰ পিছত আপোনালোকৰ কন্টেষ্টত ভাগ লোৱা ফুলফিল হ'ব তাৰ পিছত 1 মাহ পিছত গ্লিম্পছত সময় থাকে যে কিমান দিন কন্টেষ্ট চলাও মই 1 মাহ চলাও 10 দিন চলাও 15 দিন চলাও তো কিমান দিন চলাও আপোনালোকে গমে পাব তাতে তো গম পোৱাৰ পিছত সেই 1 মাহৰ পিছত সিহঁতে নিজে লটাৰীটো পাতি দিব ইয়াত মোৰ কোনো হাত নাই তো মই একো কৰিব নোৱাৰো কাকো কোনবাক ভাল পাও কোনবাক বেয়া পাও কোনবাক দিলো কোনবাক নিদিও তেনেকুৱা একো নাই সো আপোনালোকৰ হাতত সব আপোনালোকৰ ভাগ্য তো আপোনালোকে যদি এইখিনি কৰে তাতে কন্টেষ্টত লটাৰী হ'ব এই লটাৰীটো কেনেকৈ হয় মই ভিডিও বনাম ভিডিওটো আপোনালোকক দেখাম মই একো 2 নম্বৰী কৰিব নোৱাৰো চিন্তা নকৰিব তো গোটেইখিনি দেখাম
তাৰপিছত আপোনালোকে যোনে পায় এই তিনিটা বস্তু কেইটা কি দেখুৱাই নাই এয়া দুপদ মিবি দুপদ এটা নহয় দুটা নহয় তিনিটা আনিছো আপোনালোকৰ কাৰণে এই তিনিটা মোৰ নহয় আপোনালোকৰ তো আপোনালোকে এইখিনি কৰিলে তো আপোনালোকে এইকেইটা পাব পাৰে তো সাপোৰ্ট কৰক অলপ মই আপোনালোকক কিবা মৰম দিবলৈ চেষ্টা কৰিছো তো সাপোৰ্ট কৰক শেয়াৰ কৰক আৰু এইকেইটা লৈ যাওক মই নিজে দি আহিম যেতিয়া আপোনালোকৰ নাম আহে সো আজিৰ কাৰণে বাই বাই থ্যাংক ইউ